তো নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল, আপোনালোকেতো সকলোৱে গমে পাইছে যে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা যৌথ কমিটিৰ উদ্যোগত গুৱাহাটী চচলত যোৱা ২৭ তাৰিখৰ পৰা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী চলি আছে আৰু কাইলৈ হৈছে কাৰ্যসূচীৰ অন্তিমটো দিন। আৰু এই অন্তিমটো দিনতে আমাৰ অন্তিম এটা সুযোগ আছে, কাৰণ অসমৰ শীতকালীন অধিৱেশন চলি আছে আৰু সেয়েহে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যিমান গৃহৰক্ষী জোৱান আছে সকলোৱে মাৰ বান্ধি একগোট হৈ ওলাই আহি ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰক আৰু গৃহৰক্ষীৰ যিখিনি ন্যায্য প্ৰাপ্তি আছে সেইখিনি আদায় কৰি লওক। আৰু এটা যুটীয়া সম্পাদকে মিডিয়াৰ আগত মন্তব্য আগবঢ়াইছে, আপোনালোকে এবাৰ চাই লওক। অহাকালি অসমৰ ইটোপাৰৰ পৰা সিটোপাৰত গুৱাহাটীৰ গোটেই জালুকবাৰীৰ পৰা গোটেই গুৱাহাটী চিটি আমি জাম কৰি পেলাম। অহাকালি আমাৰ ৰেলী যাত্ৰা আমি আৰম্ভ কৰিম দিছপুৰৰ পৰা দিছপুৰ পৰা সচিবালয় ঘেৰাও, সচিবালয়ৰ পৰা আমি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আমি সকলো ২৭,০০০ গৃহৰক্ষী জোৱানক আমি আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু সকলো জিলাৰ পৰা দলে দলে গাড়ী হওক ট্ৰেইনেই হওক তেওঁলোকে আৰম্ভ কৰিছে আহিব। গতিকে আমি অসম চৰকাৰক কৈ দিছোঁ যে আমি তৃতীয় দিন হৈ গ'ল, ইয়াত কিবা যদি অঘটনৰ ক্ষতি হ'ব লগা হয় তাৰ বাবে দায় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ডিজিপি মহোদয়, মাননীয় মুখ্য সচিব মহোদয়। আমি অসম চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ যে ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন সংশোধন হোৱাৰ সময় উপযোগী হওক গৃহৰক্ষী চাকৰি নিয়মীয়া কৰিব লাগে, গৃহৰক্ষী জোৱানৰ বয়সৰ সীমা বৃদ্ধি কৰিবলৈ ৫৫ বছৰৰ পৰা ৬০ বছৰ কৰিব লাগে। ৩ নম্বৰ দাবী হৈছে যে গৃহৰক্ষী জোৱানৰ ওপৰত যি ছফ্টৱেৰ চিষ্টেম দাবী দিছে সেই ছফ্টৱেৰ চিষ্টেম অতি সোনকালে বন্ধ কৰিব লাগে। ৪ নম্বৰ হৈছে মৃত গৃহৰক্ষীৰ পৰিয়ালক তৃতীয় আৰু চতুৰ্থ বৰ্গ শ্ৰেণীত বা নহয়তো গৃহৰক্ষী জোৱানৰ দৰে চাকৰি দিয়াৰ কাৰণে সংস্থাপন কৰিব লাগে, কাৰণ তেওঁলোকৰ পৰিয়ালৰ চলা অৱস্থা নাই, তেওঁলোক ফুটপাথত ভিক্ষাৰীৰ দৰে ভিক্ষা কৰিব লগা হৈছে। ছফ্টৱেৰ চিষ্টেমত উল্লেখ কৰা হৈছে যে যি ছফ্টৱেৰ চিষ্টেম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে হৈছে সেই ছফ্টৱেৰ চিষ্টেমটো আমি আজিৰ সভায় আমি আহ্বান কৰিছোঁ যে এই ছফ্টৱেৰ চিষ্টেম নামানো, কিয় নামানো? এই ছফ্টৱেৰ চিষ্টেমটো অসমৰ ২৬,০০০ গৃহৰক্ষী জোৱান আছে, এই ২৬,০০০ গৃহৰক্ষী জোৱানৰ ১০,০০০ গৃহৰক্ষী জোৱানে ছফ্টৱেৰ চিষ্টেম আজিলৈকে কোনো SPA কোনো আৰু অফিচে মানা নাই। আৰু ইয়াত শত্ৰুঘ্ন নামৰ মেহাটো এজন অসমৰ কামৰূপ জিলাৰ মেহাটো, তেওঁ এই ছফ্টৱেৰ চিষ্টেমত দালালি কৰি গৃহৰক্ষী জোৱানৰ প্ৰায় ১০,০০০ ১২,০০০কৈ ডেভেলপমেণ্টৰ নামত সংগ্ৰহ কৰি আছে। লগতে যিসকল মন্ত্ৰী MLA CMৰ OSD তেওঁলোকে লিখাবিলাক দি আছে ডেভেলপমেণ্ট দিয়াৰ কাৰণে, যদি তেওঁলোকে এই লিখাবিলাক দিয়ে তেতিয়াহ'লে ক'ত ছফ্টৱেৰ চিষ্টেম থাকিল? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যে আপোনালোকে যদি লেখাবিলাক দিয়ে অমুক ল'ৰাটোক অমুক দিব লাগে, যে ছফ্টৱেৰৰ ক'ত ভেলু থাকিল? এই ছফ্টৱেৰ চিষ্টেমটো আমি কোনো বছৰৰূপে হোৱা নাই, এই ছফ্টৱেৰটো হোৱা বুলি আমি আজি ঘোষণা কৰিছোঁ। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ OSD কোনোবা মেহাটো শত্ৰুঘ্ন মেহাটো এইবিলাকে দালাল কৰি আছে। আৰু আমি অতি সোনকালে গৃহৰক্ষী জোৱানৰ চাকৰি নিয়মীয়া হোৱাটো বিচাৰিছোঁ, কাৰণ আমি ৰ'দে বৰষুণে বতাহে দিনে ৰাতিয়ে আমি থানাত ডিউটি কৰিব লগা হৈছে, দিনে ৰাতিয়ে আমি কষ্ট কৰিছোঁ, লাচৰ পাই কেছ গাড়ীৰ পাই ট্ৰাফিক পইণ্টৰ পাই VIP ৰোডৰ পাই আমি সকলো ধৰণৰ কাম কাজ কৰিছোঁ। আমাক মাত্ৰ তেওঁলোকে কোনো ধৰণৰ সুবিধা দিয়া নাই। আমি যদি এই কৰ্তব্যত নিযুক্ত হওঁ, আমাৰ পৰিয়ালে কোনো ধৰণৰ সা সুবিধা নাপায়, আমাৰ পৰিয়াল বিপদত ভক্ষা বুজিব লগা হয়, আমি বেলি ভাল নাপাওঁ, কোনো আমাৰ মেডিকেল নাই, আমি যদি এক্সিডেণ্ট হৈ পৰি থাকোঁ আমাৰ কোনো মেডিকেল নাই, GMCত পেলাই থৈ দিয়ে, তাত কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰে, আমি নিজৰ ঘৰৰ মাটি বাৰী বিক্ৰী কৰি আমি পাটনালৈ উঠি যাব লগা হয়। মাজতে আপোনালোকে গম পাইছে যে মৰিগাঁৱত এজন গৃহৰক্ষী জোৱানে নাকা নীতি লগা অৱস্থাত তেওঁৰ ঠেংখনৰ ওপৰেদি বাইক লৈ গৈছিল, ঠেংখন ছিঙি গৈছিল, কিন্তু GMCত পেলাই থৈ গ'ল। তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে, কোনোবাই SPA অলপ কিবা সাহায্য কৰিলে সেই ল'ৰাজন এতিয়া ভুক্তভোগী হৈ ঘৰত পৰি থাকিব লগা আছে। পাটনাত ভৰ্তি কৰি তেওঁক কিছু চিকিৎসাৰ কাৰণে ঘৰৰ মানুহে মাটি বিক্ৰী কৰি দিছে। যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে আপোনালোকে সাজু হওক কালিৰ কাৰণে। কালি ৩০ তাৰিখ আমি কালি ৰাজভৱন আৰু দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছোঁ। অসমৰ ইটোপাৰৰ পৰা সিটোপাৰলৈ সকলো গৃহৰক্ষী জোৱানে ইউনিফৰ্মত আহি দিছপুৰ চলো কাৰ্যসূচীত ঘোষণা কৰিব। আৰু মই আপোনালোকৰ সংবাদ মাধ্যমকো অনুৰোধ কৰিছোঁ যে আপোনালোকে কালি লাইভ প্ৰগ্ৰেম কৰিব। অসমত এনেকুৱা এটা ৰূপ দেখুৱাম চিপাহী বৃদ্ধিৰ দৰে হাতীয়ে হাতীক ধৰিব, হাতীয়ে হাতীৰ লগত নিজৰ প্ৰাপ্যৰ নিজৰ অধিকাৰৰ কাৰণে লাগিব যে আপোনালোকে
মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ যে আপুনি গৃহৰক্ষীৰ ফালে এবাৰ চকু মুজি চাওক। আপুনি বহুত চাকৰি দিলে, 1 লাখ 2 লাখ চাকৰি দিলে, কিয় গৃহৰক্ষীৰ জনক 26,000 গৃহৰক্ষীৰ জনক চাকৰি দিব নোৱাৰে? কি কাৰণত 26,000 গৃহৰক্ষীৰ জনক চাকৰি দিব নোৱাৰে? কি ইয়াত মনোভাৱ আদায় আছে নে আমি 2 লাখ 3 লাখ 4 লাখ টকা ভেটি দিব নোৱাৰোঁ, 4 লাখ 5 লাখ টকা ভেটি দিব নোৱাৰোঁ কাৰণে গৃহৰক্ষীৰ জনক চাকৰি নিদিয়ে নেকি? এই মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ।